বৰদৈচিলাৰ মুখ্য অভিনেতা তপন দাস মোৰ সৈতে উপস্থিত আছে। দাদা আপোনাক স্বাগতম জনাইছোঁ। ময়ো স্বাগতম জনাইছোঁ এই চেনেলটোলৈ। আৰু নহিৰাত আগতেও বহুবাৰ কৰিছোঁ থিয়েটাৰ, খুব ভাল লাগে। আৰু ইয়াৰ ইতিহাসটো অকণ জানো যে নঘৰ হীৰা মানুহ আছিল আৰম্ভণিতে। তাৰ পৰা ধীৰে ধীৰে এখন কালচাৰ ঠাই হৈ উপনীত হৈছেগৈ, খুব ভাল লগা। প্ৰত্যেকবাৰে আহি ভাল লাগে। বহুতবাৰ কৰিছোঁ মই ইয়াত আগতে থিয়েটাৰ পূজাত। দাদা সুদীৰ্ঘ বছৰে আপুনি ভ্ৰাম্যমাণ জগতৰ লগত জড়িত হৈ আছে। অভিজ্ঞতাখিনি যদি অকণমান আমাৰ লগত শ্বেয়াৰ কৰে। মই যদিও ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ বা কয় মানুহে দেখিছে, মই চেগা চৰুকাকেহে আছোঁ। যেনে আৰম্ভণি কৰিছিলোঁ 93, 94 তেতিয়া কোহিনুৰ থিয়েটাৰত। এবছৰ থাকি আকৌ গেপ দিলোঁ, কেইবছৰমান নে দুবছৰে গেপ দিলোঁ পাহৰিলোঁ। তাৰপিছত আকৌ কৰিছোঁ, তেনেকৈ গেপ দি। গতিকে যদি কোনোবাই কয় যে 93ৰ পৰা কৰি আছোঁ এতিয়ালৈকে, সেইটোও নহয়। মই বহুত মাজতে গেপ দিছোঁ। গেপ হোৱাৰ কাৰণে মোৰ ছিজন মানে যিমান বছৰ কৰিছোঁ যথেষ্ট কম, আৰু সেই হিচাপে বৰ অভিজ্ঞও নহয়। ইয়াৰ অভিনয়টো বহুত শিকিবলগীয়া। কিন্তু দাদা আপোনাক ভাল পায়, সকলোৱে আশা কৰে বা আপোনাক আদৰি লয় বা তপন দা উঠিলে। ইয়াত কথা এটা হয় যে মানুহবিলাকে আগৰ কথাবিলাকো চাই, ধৰা চিনেমাটো এনেকুৱা এটা বস্তু যে চবৰে এতিয়া একোখন মুখেই বহু সগুণ ডাঙৰ হৈ পেলাই পৰ্দাত দেখা পায়, সৰু এক্সপ্ৰেশ্যনখিনি দেখা পায়। সেইবিলাক দেখা পোৱাৰ পিছত চিনাকি হৈ যায়, যেন মানুহটোক চিনি পাওঁ বহুত ওচৰৰ পৰা। গতিকে সেই চিনাকি মানুহটো মঞ্চত ওলালেও তেওঁ বেয়া অভিনয় কৰিলেও হাতখন মাফ হৈ যায়। ছবি কৰাৰ কাৰণে, কেইখনমান ছবি কৰাৰ কাৰণে। ছবিও তেনেকৈ মই বিশেষ তেনেকৈ কৰা নাই। ছবি কৌতুকখন লাষ্ট আছিল নেকি? কি কয়, কৌতুক চিনেমাখন চাগে আছিল নেকি। ছবি কেইখনমান কৰিছোঁ, 7-10খনমান চিনেমাহে কৰিছোঁ মাত্ৰ মই চান্স পাইছোঁ। গতিকে যিয়ে নহওক, তেনেকৈ ভাল ছবি কিছুমান হয়তো আছিল। তাৰ মাজত ছবিবিলাক হিট হৈছিল, ভাল আৰ্টিষ্ট আছিল, ভাল পৰিচালক আছিল, ভাল কাহিনী আছিল। ময়ো সেই মানে তুলসীৰ লগত কলপতুৱাৰ মুক্তিৰ দৰে হৈ গ'ল। গতিকে তেনেকৈ চিনাকি মুখ এখন হৈ গ'ল কাৰণে মঞ্চটো সেই হিচাপেহে আদৰিছে। যে মই নাভাবোঁ কেতিয়াও যে মই কিবা ভাল অভিনয় চাই পেলাই মানুহে বাহবা দিছে বা আদৰি লৈছে। মই এতিয়াও শিকিবলৈ বহুত বাকী। মোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এতিয়াও শ্ৰদ্ধা কৰোঁ, ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতাবিলাকক। এতিয়াও আমাৰ ইয়াতে আছে বহুত। আজি হেমেন শৰ্মা, তেওঁৰ পৰা বহুত শিকোঁ মই। নিৰঞ্জন দাস, তেওঁৰ পৰা বহুত শিকিবলৈ চেষ্টা কৰোঁ। আৰু বাকীটো মই নকওঁৱেই আৰু কিমান সম্ৰাট আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ, তেওঁলোকৰ পৰা যেতিয়া দেখা পাওঁ শিকিবলৈ অনবৰত চেষ্টা কৰোঁ মই। ভ্ৰাম্যমাণৰ পৰা কিয় মাজে নোহোৱা হৈছিল দাদা? নহয়, ভ্ৰাম্যমাণৰ পৰা নোহোৱা হোৱাৰ কাৰণ কিছুমান এনেকুৱা হৈছিল যে সেই মাজতে ছবি দুখনমান কৰাৰ কাৰণে হয়তো পৰিচালকেও তেনেকৈ বিচৰা হৈছিল। চিনাকি মানুহ বিচাৰে, গুৱাহাটীতে যিহেতু থাকোঁ। কেতিয়াবা চৰিত্ৰ কিছুমান মিলি যায়। চিনেমা ডিৰেক্টৰো কিছুমান পচন্দ থাকে নহয়, যে ভাল অভিনয় নকৰিলেও যে এইখন মোক এইটো ফিট কৰি যাব, তেনেকৈ এটা থাকে আৰু যিয়ে নহওক। তেনেকৈ কেতিয়াবা বিচৰাৰ কাৰণে হয়তো সেই কামবিলাক থাকে। সেই লোভটো এৰাব হয়তো পৰা নাযায় কাৰণে। আৰু বেছিকেলি আৰম্ভণিটো যিহেতু ছবিতে কৰিছিলোঁ, তাৰ উপৰি আকৌ থাকে গ্ৰুপ থিয়েটাৰৰ কথাটোও থাকে। গ্ৰুপ থিয়েটাৰ আৰম্ভ কৰিছিলোঁ, যিটো এমেচাৰ বুলি শব্দটো কয় বহুতে। মই এমেচাৰ শব্দটো ব্যৱহাৰ নকৰোঁ। আমি খুব ভালকৈ কৰোঁ গ্ৰুপ থিয়েটাৰ। সেইবিলাকো গতিকে সময় বিভিন্ন ঠাইত দিবলগীয়া হয় কাৰণে মাজে তেনেকৈ সেই সময়ছোৱাত অৱসৰ ল'বলগীয়া, মানে বাদ দিবলগীয়া হৈছিল। চিনেমাৰ কিবা পৰিকল্পনা আছে নেকি আগলৈ? নাই, আগলৈ মোৰ নিজস্ব তেনেকুৱা পৰিকল্পনা নাই একো। দাদা কিন্তু আপোনাক কবিতা তাত বহুতে কিন্তু প্ৰণৱ কুমাৰ বৰ্মনৰ হয় তেখেত, কিন্তু আপোনাক সকলোৱে চিনি পায় কবিতাটোৰ বিষয়ে বা কবিতা লিখে আপুনি, তেনেকুৱা গল্প লিখিছে বা কবিতা আবৃত্তি কৰে। সেইটো কবিতাৰ বিষয়ে কেনেকৈ আহিলে? সেইটো হয় মানে কি, বহুতে মই কৈছোঁৱেই, মুখখন যেতিয়া ছবিটো হাজাৰ মানুহে চায়, চিনাকি হৈ যায়। সেইটো মানুহে যেতিয়া কবিতা এটা পঢ়ে, এই আপোনাৰ কবিতা তেনেকৈ বুলি কয়। কিন্তু হয়তো প্ৰণৱ বৰ্মনৰ বিষয়ে বা সৌৰভ শইকীয়াৰ বিষয়ে বা নীলিম কুমাৰৰ বিষয়ে বহুতে হয়তো যিখিনিয়ে মেগাজিনত নপঢ়ে বা কবিতা পুথি নপঢ়ে, কিছুমান আছে শুনি ভাল পায়। সেই এটা ভাল কথা হৈছে যে কবিতাখিনিক আৰু কিছু পাঠকৰ মাজলৈ বা শ্ৰোতাৰ মাজলৈ লৈ যাব পৰা হৈছে এইটো মিডিয়ামৰ দ্বাৰা, আবৃত্তিয়ে হওক বা পাঠৰ দ্বাৰা। সেইটো এটা হৈছে। নীলিম কুমাৰৰ কবিতাই হওক বা প্ৰণৱৰ কবিতাই হওক, বহুতে এতিয়া জানে, হয়তো তেওঁ পঢ়া নাছিল মেগাজিনত। সেইটো এটা মই ভাবোঁ এটা ভাল কাম এটা হৈছে ভাষাটোৰ কাৰণেও। মই ভাবোঁ সেইটো এটা কাৰণ যে মানে দাদাৰ ষ্টাইলটো অকণ সুকীয়া হয়।
যিটো আপোনাৰ নাজানো মই কথাটো মই যিহেতু আধুনিক কবিতা সেইখিনি অকণমান বুজি পেলাই কৰিবলৈ চেষ্টা কৰোঁ। সেইটো কাৰণে খুব যিখিনি কিছুমান কবিৰ কবিতা চুবলৈ সাহস নহয়, মোৰ যথেষ্ট সীমাবদ্ধতা আছে। হয়, হয়। নীলমণি ফুকন ছাৰৰ কবিতা হওক, অজিত বৰুৱাৰ কবিতা হওক, হীৰেণ ভট্টৰ কবিতা হওক, পটকৈ পাঠ কৰিবলৈ সাহস নহয়গৈ, তৎক্ষণাত সাহস নহয়গৈ। কি কাৰণে সেইবিলাক কবিতা অনুভৱ কৰিবলৈ বুজিবলৈ যথেষ্টখিনি পঢ়া শুনা থাকিব লাগিব, বুদ্ধিমত্তা থাকিব লাগিব, বহুত কথা লাগিব। সেইখিনি নাই বুলি ভাবোঁ, গতিকে চুবলৈ সাহস নকৰোঁ। তাৰ অৰ্থ এইটো নহয় যে এখেতসকলৰ কবিতাত একো নাই, নিশ্চয় আছে, কিন্তু এখেতসকল নিজে আগবাঢ়ি আহি মোক সাহস দি পেলাই কৰাইছে। নীলিম কুমাৰৰ কবিতা কিছু, তেখেততো বহুত এটা এনেকুৱা লেভেলৰ কবি যাক ভাৰতবৰ্ষই আজি চিনি পায়, ভাৰতবৰ্ষত চিনি পায়, বিশ্বই চিনি পাব, ধীৰে ধীৰেতো চিনি পাব নীলিম কুমাৰক। তেওঁৰ কবিতাও মই আত্মগাথা বোলা কবিতাটো মাথা মুণ্ড একো মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ এইটো এটা চলিল কি, কৈ গৈছিলোঁ, তেওঁকো কৈছোঁ মই বুজি পোৱা নাই, বৰ টান, তুমি কেতিয়া লিখিছিলা, খালি এইটো জানো যে ভৰি ভাঙি মই পৰি আছিলোঁ হস্পিটেলত, তেতিয়া লিখিছোঁ। এনিৱে, গতিকে কবিৰ মনৰ ভিতৰত বহুত কথাৰ জোকাৰণি চলে, বহুত অনুভৱ অনুভূতিৰ পৰা বহুত বস্তু প্ৰকাশ হয়, বহুত ইমাজেৰী, বহুত চিত্ৰকল্প, এইবিলাক কথা বুজিবলৈ, অনুভৱ কৰিবলৈ পাঠ কৰোঁতাজন, কবিতা আবৃত্তি কৰাজনৰো এটা মিনিমাম মেধা এটা লাগিব। সেইখিনি মোৰ নাই, তথাপি কৰিছোঁ যেনিবা, মানুহে লৈছে, ভাল কথা সেইটো। শেষত দাদা বৰদৈচিলা থিয়েটাৰৰ নাটক কেইখনৰ বিষয়ে যদি অকণমান কৈ দিয়ে। নাটক 3খন। নাটক পল্লৱ পৱন বৰাৰ এখন আছে, হেণ্ডকাফ নামৰ নাটক। ইয়াতেতো এটা কথা, মোবাইল থিয়েটাৰৰ কথাখিনি অকণমানতো চবে জানে, অকণমান মনোৰঞ্জনাত্মক হ'বই লাগিব নহয় জানো, ব্যৱসায়ৰ কথাটো আছে, তেনেকুৱা নাটকেই কৰে। অকণমান ব্লেক এণ্ড হোৱাইট আৰু চিধা চিধি, খুব বেছি সূক্ষ্ম কাম কৰা নাযায় ইয়াত, সুবিধাও নাই। তো তেনেকুৱা ধৰণৰ কমাৰ্চিয়েল এলিমেণ্টছ থকাই নাটক। এনেকৈ অভিজিত ভট্টাচাৰ্যৰ আছে 2খনকৈ নাটক, আজি এখন হৈ গ'ল মহাদেৱ, আৰু কাইলৈ ফাঁচিকাটৰ ৰাজখোৱা। এইখন, এইটোতো সত্য ঘটনা এটা, ঘটি যোৱা ঘটনা। এইটো বোধ কৰোঁ ভাৰতবৰ্ষত সেইটো হিষ্ট্ৰী বোধ কৰোঁ নাই, কোনোবা বিচাৰকৰ ফাঁচি হোৱা, বিচাৰকে নিজৰ ফেমিলিক তেনেকৈ হত্যা কৰাৰ পিছত, এইটো নজিৰ নাই। মইতো ভাবোঁ এইটো যদি অসমত নহয়, এইটো ঘটনা ইউ পি বা দিল্লীৰ আশে পাশে হ'লহেঁতেন, এতিয়ালৈকে হয়তো এইটো কাহিনীৰ ওপৰত ভাল চিনেমা হৈ গ'লহেঁতেন। আমাৰ ইয়াত কোনোবা ট্ৰাই কৰিছিল বহুত আগতে, কিন্তু খুব বেছি হেৰি নাপালে, প্ৰচাৰ প্ৰসাৰ নাপালে, বা কি কোৱালিটি হৈছিল নাজানো, আমি চাই পোৱা নাই। যিয়ে নহওক, সেইটো সত্য ঘটনা লৈ পেলাই বহুত আগতে, আজিৰ পৰা 20 নে 25 বছৰমান হ'ব, এখন থিয়েটাৰে কৰিছিল নাটক এখন, অন্য ধৰণে কৰিছিল অলপ সেইখন। তাত গোটেই কাহিনীটোত কিহত জোৰ দিছিল নাজানো, কৈছে অলপ ভৌতিক কাৰবাৰ এটা আছিল বুলি কৈছে, যিয়ে নহওক খুব চলিছিল। এতিয়া চলা বুলি কৰিলে এইটো এনেকুৱা কোৱা নাযায় যে কি কোৱালিটি ভাল সাংঘাতিক, এইটোও নহয় জানো। বেদের মে জ্যোৎস্নাও চলে, তাৰপিছতে খুব ভাল নাটকো কেতিয়াবা চলে, এনেকুৱা হৈ থাকে। যিয়ে নহওক, গতিকে এইবাৰ অকণমান সেই তেওঁৰ মানসিক কথাটো লৈ পেলাই গুৰুত্ব দি পেলাই কৰা হৈছে, যিজন ৰাজখোৱা, উপেন ৰাজখোৱাৰ মানসিক দিশটো। দাদা বেছি সময় নলওঁ, এটা শেষত এটা প্ৰশ্ন সুধিম দাদা। এইটো প্ৰশ্ন বুলি নহয় দাদা, সাংস্কৃতিক জগতখনৰ পৰা নিপন গোস্বামীদেৱ গুচি গ'ল, আৰু নীলদাও অলপ দিন আগতে গুচি গ'ল, আৰু সত্ৰাধিকাৰ জানে চাগে, দাদা কি ক'ব দাদা? এইখিনি আৰম্ভণিতে সত্ৰাধিকাৰ প্ৰভু যেতিয়া গ'ল, তেতিয়াতো খুব বেছি হেৰি হোৱা নাছিল, আৰু বয়স এটা হৈছে, আৰু তাৰ আগতেও কিবা এটা হেৰি বিতৰ্ক মাজুলীত হৈ আছিল নহয় জানো, কিবা এটা হৈ আছিল। এখেতক সকলোৱে মানে, আৰু আমাৰ একেবাৰে অৰিজিনটো আমাৰ ককাহঁত বৰপেটাৰে, সত্ৰৰ কাষৰে, নহাটীৰ, দেউতাহঁতৰ জন্ম গুৱাহাটীত যদিও, গতিকে সেই এটা কানেকশ্যন এটা আছে। যিয়ে নহওক, খুব দুখ লগা কথা, দুখব, এইটো বেয়া লাগিছে, বেয়া লাগিব, গোটেই বৰপেটা শোকত ভাগিছে। বাকী ইপিনে নিপনদাৰটো হঠাৎ হ'ল, মই ভবা নাছিলোঁ, আৰু নিপনদাৰ কথাটো হঠাৎ হ'ল। আমি থিয়েটাৰ কৰি আছোঁ ক'ৰবাত, হয়তো কোনোবা এখন নৱাগত আদৰণি, তাতে সিদিনা স্থগিত ৰাখি পেলাই খবৰটো শুনাৰ পিছত তাক এটা শ্ৰদ্ধাঞ্জলি এটা আমি কৰিছোঁ, এইটো স্থগিত ৰাখিলোঁ। আৰু নীলদাৰ কথাটো হঠাৎ হ'ল, তাৰপিছতে হ'ল। আৰু নীলপৱন বৰুৱা, তেখেতৰ ওপৰত বিপুলজ্যোতি শইকীয়াই কেইবাটাও কবিতা লিখিছিল, ধুনীয়া ধুনীয়া। তাৰে কবিতা মই এটা বহুত কিছু বছৰ আগতে
কৰিছিলোঁ, মানে পাঠ কৰিছিলোঁ। ক'ত পাঠ কৰিছিলোঁ পাহৰিলোঁ, ষ্টুডিঅ'ত নেকি বিপুলজ্যোতি ৰাখিছিল। সেইটো মোক দিলে, নয়ন প্ৰসাদে ৰাতিপুৱাই দিলে সেইটো। তাৰপিছত কোনোবা এনেকৈ বাইট ল'ব আহোঁতে মই ক'লোঁ যে মই একো নকওঁ, মনটো ভাল লগা নাই, দুগৰাকীকে হেৰি হ'ল, আমাক এৰি থৈ গুচি গ'ল। আপুনি নিপনদাৰটো এটা শ্ৰদ্ধাঞ্জলি তেনেকৈ জনালোঁ দূৰৰ পৰাই। আপুনি নীলদাৰ বিষয়ে বেলেগ নকওঁ, আপুনি সেই কবিতাটো হেৰি কৰক, পাই যাব। তাৰপিছত সেইটো তেওঁলোকে ক'ৰবাত বজাই দিছে চাগে, তেনেকুৱা লৈছেগৈ। সেইখিনি হঠাৎ গ'ল। সেইটো এটা চেপ্টাৰ আমাৰ শেষ হ'ল। একোটা এটা অভিনয়ৰ এটা চেপ্টাৰ, এটা সময়, এটা সোণালী সময় জুৰি তেওঁলোক আছিল। তেওঁলোকৰ কাম কাজেৰে আমাক সন্মোহিত কৰিছিল গোটেই দৰ্শকক, বা আমিও উঠি অহা চাম যিখিনি অভিনয় কৰ্মী আছিলোঁ, যথেষ্ট শিকিব পাৰিছিলোঁ। প্ৰফেচনেলিজমটো বহুতকে শিকাইছিল তেওঁ, নিয়মানুৱৰ্তিতা, নিপনদাৰ কথাটো কৈছোঁ। সেইবিলাক চবে জানে, সেইবিলাক কথা আলোচনা হৈ আছে আৰু হ'ব আলোচনা। আৰু নীলদাক ভৰলুমুখৰ এখন কিতাপৰ দোকান আছিল, তাত আড্ডা দিছিলোঁ, অংশুমান বোলা। তাৰ প্ৰপাইটৰ আছিল ধনঞ্জয় শৰ্মা। সেই দোকানখনত আড্ডা এটা হৈছিল। সেই আড্ডাত নীলদা মাজে মাজে আহে, এই জুইশলা বাঁহত আঁকি থাকে বহি বহি। পাওঁ নীলদাক তেতিয়া। আৰু অনেক কবি সাহিত্যিক আহিছিল। হেৰাই যোৱা আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গৈছিল অৱনীত চক্ৰৱৰ্তী, তেখেত আহিছিল। ৰবীন্দ্ৰ চৰকাৰ আহিছিল, দেৱব্ৰত দাস আহিছিল, তেনেকৈ বহুত আহিছিল। মাজে মাজে আহে, আড্ডা দিয়ে। মই তাত বহিয়ে থাকোঁ তেনেকৈ গৈ। এটা সময়ত ছবি কৰাৰ পিছতো তাত নীলদাক পাইছিলোঁ, সেই দিয়াচলাই বাঁহত আঁকি থকা। তাৰপিছত আকৌ পাইছোঁ তেখেতে মিউজিয়ামৰ সেইখিনিত এখন, সেইটো কথা উল্লেখ কৰা নাই কোনেও, এখন ৰেষ্টুৰেণ্ট দিছিল তেওঁ, চাহ তাহৰ। কিন্তু চলাব নোৱাৰিলে, ব্যৱসায় নহয়তো, চলাব নোৱাৰিলে। তাত বহি চাহ তাহ খাই আড্ডা দিছিলোঁ। এটা আড্ডা হৈ উঠিছিল, কিন্তু সেইখনকে আল্টিমেটলি নাথাকিল। এইটো নীলদাৰ ৰেষ্টুৰেণ্টখন, এইটো 90ৰ আগত নেকি? মই ডায়েৰী চালে গম পাম। ডায়েৰী অকণমান কোনোবা চনৰ পৰা ৰেগুলাৰ ডায়েৰী আছিল, বহুত আগৰ নাছিল। 90ৰ আগৰ হ'ব, 90ৰ আগৰ হ'ব। অন্ততঃ 84ৰ পিছৰ হ'ব লাগে চাগে, মই ভাবোঁ।